নমস্কাৰ, মই প্ৰাচুৰ্য তালুকদাৰ। প্ৰতিধ্বনি ৰেকৰ্ডছৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ অনুষ্ঠান আলাপৰ প্ৰথমটি খণ্ড। আজি বন্ধুত্বৰ দিন। বন্ধুত্ব জীৱনৰ এক বুজাব নোৱাৰা অনুভূতি, আৰু বন্ধুত্বক পালন কৰিবলৈ যদিও কোনো বিশেষ দিৱসৰ প্ৰয়োজন নাই, তথাপি যিহেতু আজিৰ দিনটো বন্ধুত্বৰ দিৱস হিচাপে পালন কৰা হয়, সেয়েহে আমি আজি আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানলৈ দুগৰাকী বিশেষ বন্ধু। তেওঁলোকৰ অংশগ্ৰহণে অসমীয়া সংগীত জগতক নতুন মাত্ৰা প্ৰদান কৰিছে। আমাৰ মাজত উপস্থিত আছে জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতী। জুবিন দা, দিগন্ত দা, মই আপোনালোক দুয়োজনকে স্বাগতম জনাইছোঁ। ধন্যবাদ। আমাৰ আলাপৰ আজি প্ৰথমটি খণ্ডত আপোনালোক দুয়োজনকে পাই আমি অতিকৈ সুখী। আলাপ বৰ ভাল নাম। আলাপ, গতিকে আমাৰ আলাপৰ আজিৰ বিষয়বস্তু হ'ব আপোনালোক দুয়োজনৰ বন্ধুত্ব, আৰু আপোনালোকৰ বহু নোকোৱা কথা হ'ব পাৰে, বহু পুৰণি কাহিনী হ'ব পাৰে, এতিয়াৰ কথা হ'ব পাৰে। আমি পাতিম আজিৰ আলাপত। প্ৰথম প্ৰশ্নটো মোৰ দুয়োজনলৈ। ইমান বছৰৰ বন্ধুত্ব, ইমানকেইটা গীত একেলগে, যদি মই সোধোঁ কেনেকৈ সম্ভৱ হ'ল, আপোনালোকে কি ক'ব? বন্ধুত্বটো আমাৰ ষ্টুডিঅ'ৰ পৰাই আৰম্ভণি। প্ৰথম ষ্টুডিঅ'ত লগ পোৱা নাই জানো? ষ্টুডিঅ'ত কৈছোঁ প্ৰথম হেৰি কামৰ তাতে পালোঁ, কিন্তু প্ৰথম কাম কৰাৰ আগতে তই হেৰিত আহিছিলে, এই আমাৰ ইয়াত ৰাজগড় ষ্টুডিঅ' ফ্ৰেণ্ডছত কিবা আমাৰ কাম এটা চলি আছিলে তেতিয়া। এইটো কেতিয়াৰ কথা? সেইটো 94 মান হ'ব। অনামিকাটো ৰিলিজ হৈছে তেতিয়া, কিন্তু কি গুৱাহাটী বেছ নহয়, তেতিয়াও যোৰহাট বেছে। কামৰ কাৰণে ইয়ালৈ অহা হৈছিল চাগে, ছেকেণ্ড ৰেকৰ্ডিঙৰ কাৰণে আহিছিল, মায়াৰ কাৰণে বা তেনেকুৱা কিবা। তেনেকৈ মোৰ ৰেকৰ্ডিং কাম চলি আছিলে তেতিয়া। আমিও একেবাৰে নতুনকৈ সোমাইছোঁ। মই অৱশ্যে 1991 পৰা কাম কৰি আছোঁ ইয়াতে। তেতিয়াও সেই একেবাৰে প্ৰথম আৰম্ভণি আৰু জাষ্ট ইগনাইট হৈছেহে, আৰু ইগনিশ্যনটো হৈছে। এতিয়া আমাৰ এটা সেই ষ্টাফ এটাৰ লগতে আমি কাম কৰিছিলোঁ, তাতেই জুবিনৰ মানে সেইদিনা হঠাৎ ভুমুকি মাৰিছে আৰু ষ্টুডিঅ'ত। তাৰ আগত তেনেকুৱাকৈ লগ পোৱা হয়? তাৰ আগত লগ পোৱা নাই। তাৰপিছত একাধিকভাৱে আৰু কিবা কিবি কামত আমি অডিটেকতো কাম কৰিছিলতো তেতিয়া, প্ৰায়খিনি অডিটেকত হৈছিল। নটৰাজত হৈছে 94-95 মানৰ পৰা নটৰাজত, গুৱাহাটীতে জোনাকী মন এনে বহুত কেইটা গুৱাহাটীতে হৈছিল। গুৱাহাটীত নটৰাজ ইয়াতে আছিল আমাৰ ৰুক্মিণী গাঁও। আচ্ছা, খুব ভাল কাম হৈছিল তাত। আৰু তেতিয়াৰ পৰা বন্ধুত্ব আৰম্ভ হ'ল আজিলৈকে? চলি থাকিব। প্ৰায় 3 দশক ধৰি অসমীয়া সংগীত জগতখনত আপোনালোক দুয়োজনে সমানে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আগৰ দৰে একেদৰে। মই এতিয়াৰ কথাও ক'ব লাগিব। মোৰ প্ৰশ্ন পোনপ্ৰথমতে জুবিন দালৈ। আপুনি ইতিমধ্যে বহুখিনি সুৰকাৰ গীতিকাৰৰ গীত গাইছে, তেওঁলোকৰ লগত কাম কৰিছে। আপোনাৰ যদি চিৰসেউজ গীতবিলাকৰ নাম লোৱা হয়, তাৰ লগত কিন্তু ভাৰতী দাৰ নামটো যোগ হৈ আহে প্ৰায়ভাগ পুৰণা গীতৰ ক্ষেত্ৰত। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, বহুখিনি আছে, ভাল কম্প'জাৰ আছে আমাৰ, মোৰ সময়ৰো আৰু আমাৰ আগৰো আছে। এলবাম, চিনেমা তেনেকৈ আমি বেছি যোগাযোগটো আমাৰ বেছি হ'ল। চিনেমা অহাৰ পিছত আমি চিনেমা যেতিয়া ভাল দিন আহিলে, তেতিয়া বহুত কাম একেলগে আমি আৰম্ভ কৰিলোঁ একেধাৰে। চ' সেইধৰণে আমাৰ বন্ধুত্বটো আৰু গভীৰ হ'ল, আৰু আমাৰ চিন্তা চৰ্চাও মিলে, ষ্টাইল মিলে আমাৰ। একেধৰণে আমি ভাবোঁ মিউজিকটো কেনেকৈ মানুহৰ মাজত লৈ যাব পাৰি। চ' সেইধৰণে আমি বহুত কাম কৰিলোঁ একেলগে, আৰু বেছিভাগ কাম মানুহে আমাৰ আদৰি লৈছে। সেইটোৰ কাৰণে সমগ্ৰ অসমবাসীক আমাৰ ধন্যবাদ জনাইছোঁ, আমাৰ দুইজনৰ ফালৰ পৰা আজি ফ্ৰেণ্ডশ্বিপ ডে দিনা, আৰু সকলো ফ্ৰেণ্ডছক আমাৰ ধন্যবাদ। মোৰ কুৱেশ্যনটো আছিল যে আন সুৰকাৰ গীতিকাৰৰ তুলনাত ভাৰতীদেৱৰ কৰ্মৰাজিক আপোনাৰ গীতৰ তালিকাত অন্যতম বুলি ৰাইজে কয়, এইটো মই কোৱা নাই, আপুনিও একেধৰণে ভাবে নেকি কথাখিনি? নিশ্চয়। মই নিজেও গান লিখোঁ, কিন্তু আৰু মই সদায় যিটো পয়েটিক জাষ্টিছ বুলি কয় যিটো গানত, সেইটো বৰ ইম্পৰ্টেণ্ট কথা এটা। সেইটো সেইকাৰণে চব ৰাইটাৰে গান লিখিব নোৱাৰে, আৰু গানৰ লগত গান ভালকৈ লিখিবলৈ হ'লে সুৰৰ ভাল নলেজ এটা লাগিব। সুৰৰ নলেজ কম থাকিলে গান ভালকৈ লিখিব নোৱাৰে, মানুহে বহুত কষ্ট পায়। চ' সেইকাৰণে ৰাইটাৰটো বহুত আছে, কিন্তু চবেইতো গান লিখিব নোৱাৰে। কিছুমানে কবিতাও বৰ ভাল লিখে, কিন্তু গান লিখিবলৈ দিলে ফচি যায়।
চ' দিগন্ত যিহেতু নিজেও ভাল ছিংগাৰ আৰু খুব ভাল গান শিকায়, সকলোৱে জানে। চ' দিগন্তৰ সেইটো এটা ডাঙৰ অস্ত্ৰ আছিলে, যিটো মোৰো এটা ডাঙৰ ৱেপন বুলি ভাবোঁ, যে সুৰৰ নলেজ, তালৰ নলেজ, তাৰ লগত শব্দৰ যিটো নলেজ। আৰু দিগন্তৰ গানৰ লিখনটো মই সেইকাৰণে ভাল পাওঁ। পয়েটিক যিটো জাষ্টিছ সেইটো বৰ ধুনীয়াকৈ কৰিব জানে সুৰৰ লগত মিলাই। আপোনালোক দুয়োজনৰ এটা গীত আছে, বৰ্তমান নৱপ্ৰজন্মৰ মাজতো গীতটো বহুলভাৱে সমাদৃত, আৰু গীতটোৰ যদি নামটো লওঁ মন যায়। আৰু গীতটো গীতটো সাধাৰণতে আনবোৰ গীততকৈ বহুখিনি দীঘল, গতিকে আমি প্ৰথমতে গীতটো শুনি ল'ব খুজিছোঁ অকণমান, আৰু তাৰপিছত গীতৰ আৰু অকণমান কাহিনী জানিব বিচাৰিম। দীঘল মানে গীতটো অসমৰ আটাইতকৈ দীঘল গান, 12 মিনিট কিমান ছেকেণ্ড। এতিয়াৰ সময়ত 4 মিনিটত এটা গীত শেষ হয়, এইটো 3 গুণ দীঘল আৰু 12 মিনিট কিবা। কিয় আহিলে এই চিন্তাটো? কিন্তু চিনেমাখনৰ দৰকাৰ আছিল, চিনেমাখনৰ গোটেই বেকগ্ৰাউণ্ড চংহে স্পাইন আৰু ৰাজহাড় চিনেমাখনৰ বিভিন্ন চিটুৱেশ্যনত বিভিন্ন লিৰিক্সত আমি সেই গানটো উপস্থাপন কৰিছিলোঁ। 6টা অন্তৰাৰ মানে প্ৰত্যেকটো অন্তৰাই এটা এটা হেৰি কৰি থাকে, বেলেগ বেলেগ ট্ৰেনজিট কেম্প হিচাপে কাম কৰি থাকে। ইটোৰ পৰা সিটো, সিটোৰ পৰা সিটো, কেনেকৈ সলনি হৈ গৈছে সেই যুৱকজনৰ চিন্তা বা তেওঁৰ প্ৰত্যেকটো মুভমেণ্ট, সেই মুভমেণ্টবিলাকক লৈ লৈ কৰা হৈছে। মন যায় মোৰো, মন যায়, মন যায় মোৰো, মন যায়, চকু থৈ চাবলৈ লাহে লাহে ওচৰ পাবলৈ, কাষে কাষে খোজ দিবলৈ। মন যায় মোৰো, মন যায়, মোৰো মন যায়। তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খনি হয় তাজমহল, মন নদী হৈ মৰম খুটি বয়, ঢৌবোৰো তাত হয় সাধন। সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান বুকুতে ৰাখো, সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান বুকুতে ৰাখো। মন যায়, মন যায়, মন যায়, লা 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 লা, লা 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 লা। মন যায়, মন যায়, মন যায়, মন যায় মোৰো, মন যায়। বহুত বহুত ধন্যবাদ। আচলতে মই গীতটো শুনি থকাৰ সময়খিনিত ভিডিঅ'টোৰ মাজত সোমাই গৈছিলোঁ, আৰু ভিডিঅ'টোৱে গীতটোত এটা অন্য মাত্ৰা প্ৰদান কৰিছে, আৰু আপোনালোকে কোৱাৰ দৰে ৰাজহাড় স্বৰূপ নহয় জানো গীতটো ৰাজহাড় গোটেই ফিল্মখনৰ বাবে। নিশ্চয়কৈ। আৰু এতিয়া মই যদি অকণমান স্ক্ৰিপ্টটো কমপ্লিট হোৱাৰ আগতে মই গান কমপ্লিট হৈছিল, গানটোহে আকৌ স্ক্ৰিপ্টটোক বাদ দেখুৱাই নিছে চিত্ৰনাট্যটো। আচ্ছা, কাৰণ এইটো মণি সিঙৰ আছিল, মণি ৰামৰ আছিলে গোটেই থটটো। তেওঁৰ স্ক্ৰিপ্ট কমপ্লিটেই হোৱা নাই, কিন্তু মোৰ লগত বহি প্ৰথমতে গানটো তেওঁ হেৰি কৰি ল'লে, গানটোহে তাৰপিছত স্ক্ৰিপ্টটো কমপ্লিট হৈ গ'ল, তাৰপিছত হৈছে। জেনেৰেলি কি হয়, আগে স্ক্ৰিপ্ট হয়, গোটেই ৰেডি হৈ যায় গাড়ী চিত্ৰনাট্য, তাৰপিছত গীতৰ জেগাবিলাক ওলায়, কিন্তু গানটো আগে ওলাই লৈছে। আপুনি যেতিয়া প্ৰথম গীত লিখিছিল তাৰ আগত আপুনি কবিতা লিখিছিল নেকি? কবিতা মই দেৰিকৈ লিখিছোঁ, কবিতা লিখিম বুলি ভবাও নাছিলোঁ কেতিয়া। যিহেতু গান গাইছিলোঁ বা বজাইছিলোঁ, গতিকে প্ৰথমতে গানৰ প্ৰাধান্যটো বেছি আছিল। কবিতাৰ পিছত লাহে লাহে লিখিবলৈ ল'লোঁ, আৰু যেতিয়া সময় পায় কবিতা লিখিব মন গ'লোঁ। কিন্তু সেই গানৰ লিখাটো সেই মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা আৰম্ভ হ'ল আৰু, মানে এটা দুটাকৈ লিখি লিখি।
তাৰপিছত সেই মজাটো ল'বলৈ আৰম্ভ কৰিলোঁ। আপুনি প্ৰথম গীত কোনটো লিখিছিল কিবা মনত পৰে নেকি এতিয়া, যিটো ৰাইজে শুনিছে আপোনাৰ মনত আছে আপুনি লিখিছিলে? আৰু মই অনামিকাৰ আগতেও এটা এলবাম কৰিছিলোঁ, যিটো এলবাম ৰিলিজ কিন্তু বহুত দেৰিকৈ হৈছিলে, গানবোৰ ভালকৈ মনতে নাই। তাত মই 3টা নে 4টা গান কৰিছিলোঁ, বেলেগৰ প্ৰডাকশ্যন আছিলে। চ' মই গাইছিলোঁ আৰু কোনোবা আৰ্টিষ্টে গাইছিলে তাত। সেইটো পিছত নামটোও মনত নাই এতিয়া কি নামে ৰিলিজ হ'ল। তাত কেইটামান গান আছিলে বোধ কৰোঁ সেইটো এলবামতে লিখা কোনোবা এটা গান চাগে প্ৰথম গান হ'ব, কাৰণ মই গান লিখিছোঁ হাই ছেকেণ্ডেৰী মানৰ পৰাহে গান লিখা আৰম্ভ কৰিছোঁ। দিগন্ত দা, আপুনি গীত লিখাৰ আগতে মই একেটা প্ৰশ্ন আপোনাকো সুধিছোঁ, কবিতা লিখিছিল নেকি? আগতে লিখা নাই কবিতা, মই পিছৰ ফালে 2-4টা কবিতা লিখিছোঁ। আৰু প্ৰথমতে গীত লিখা আৰম্ভ হৈছে, মানে মই গীতিকাৰ হ'ব খোজা নাছিলোঁ, বনালে ৰাইজে। সেই ঘটনাটো আমাক অকণমান কৈ দিয়ক। মই প্ৰথম কথা হ'ল সেই সৰুতে আৰু আমাৰ সেই তেতিয়াতো টিভি বুলি ক'লে কেৱল দূৰদৰ্শনৰ প্ৰগ্ৰেমেই হয়। দূৰদৰ্শনত মানে ডিডিকেট বা তাৰে দিল্লীৰ কিবা এটা কয় কনচাৰ্ট এটা চাইছিলোঁ, তাতে ফিলহাৰ্মনিক কণ্ডাক্ট কৰি আছিলে জুবিন মেহতাই। মানে জুবিন মেহতাৰ কিবা কণ্ডাক্ট এটা চাইছিলোঁ। তেতিয়াই ক'ব নোৱাৰে সেই ক্লাছ 7-8 মানতে সেই পোকটো সোমাইছিল যে কণ্ডাক্টৰ কণ্ডাক্টৰ এই সৰু ষ্টিকডাল লৈ পেলাই যে থাকে যে, তেনেকৈ সুৰ কৰা আৰম্ভ কৰিলোঁ বাৰু। তেতিয়া গানৰ কিতাপ কিনিব পায়, আৰু মোৰ যিহেতু তাত বৰ বিশেষ হেৰি এটা নাছিল, মোৰ জন্মঠাই নলবাৰীত এনেকুৱা প্ৰফেচনেল বা এনেকুৱা মডাৰ্ণৰ চৰ্চাটো খুব কম। তাত আছিলে কেৱল ফ'ক লোকগীত লোকগীতৰ চৰ্চা হয়, আৰু ক্লাছিকেল স্কুলবিলাক আছিলে। ক্লাছিকেলৰ আমাৰ যিটো ভাতখান্দে যিটো ধাৰা সেই ধাৰাটোৰ চৰ্চা আছিলে। তেতিয়া সেই মডাৰ্ণ বুলি ক'লে আমি কিতাপ বিচাৰি গানৰ কিতাপ লৈ লওঁ, তাৰ পৰা গান লৈ পেলাই সুৰ কৰা আৰম্ভ কৰোঁ। কেতিয়াবা কি হয়, নিজে নিজেও সুৰ হয় কিছুমান, হোৱাৰ পিছত সেইটো লিখিব লগা হয়। তাতে স্থানীয়ভাৱে আমাৰ 2-4জন আছিল গীতিকাৰ, তেওঁলোকৰ দ্বাৰাই লিখাই লওঁ। খুব ভাল ভাল গীতিকাৰ আছে আমাৰ তেতিয়া। তাৰ মাজতো কিন্তু এনেকুৱা হয় কেতিয়াবা কিছুমান সুৰৰ লগত এই জুবিনে যেতিয়া ক'লে কথাটো যে গীতিকাৰৰ কথাটো হ'ল ইয়াতে সুৰৰ লগত খাপে খাপে পৰাকৈ এটা সুৰকাৰৰ নলেজটো অকণমান গীতিকাৰক লাগে, সুৰৰ নলেজটো বা তালৰ। তেতিয়াহ'লে হয়তো মিটাৰিংটো খুব ভাল। তেনেকুৱা গীতিকাৰৰ পৰা আমি আকৌ ৰদ কৰিব লগা যে এই শব্দটো ভাল লগা নাই দাদা, অমুক কৰি দিয়ক, বা খুৰা এইটো কৰি দিয়ক, বেলেগ কৰি দিয়কচোন। তথাপিও নিজে বিচৰা ধৰণে নহয়গৈ। তেতিয়া নিজে নিজে পেন হাতত লোৱা আৰম্ভ কৰিলোঁ, আৰু অকণমান নিজে লিখি যাওঁ। তাৰপিছত লাজডাল লাগিল, তাক দেখাম এতিয়া গীতিকাৰ, লাজো লাগিল আমাক, হাঁহি দিব নেকি, তেনেকুৱা এটা ফেজো গৈছে 2 বছৰমান। ভাল গান লিখিবলৈ ভাল কিতাপ পঢ়িব লাগিব নিশ্চয়, সেইটো এটা কথা থাকিলে। ভাষাটো ভালকৈ জনাটো বৰ ইম্পৰ্টেণ্ট কথা, কিতাপ পঢ়াটো ইম্পৰ্টেণ্ট কথা। শব্দৰ ভঁৰালটো লাগে প্ৰত্যেকটো ভাষাতে, শব্দৰ ভঁৰালৰ কাৰণে গ্ৰামেটিকেল নলেজটো লাগে। সদায় ব্যৱহাৰ হৈ থকা অতি ব্যৱহৃত শব্দবিলাকৰ সলনি আকৌ বিকল্প কিবা পায় নেকি, তাৰে এটা অন্বেষণ এটা আৰম্ভ হৈ যায়। সাহিত্য চৰ্চাটো লাগিব। এতিয়া ধৰক নতুন প্ৰজন্মত বহুখিনি ল'ৰা ছোৱালী আছে, যুৱ প্ৰতিভা আছে, যে লিখাটো খুব ভাল ধৰণে আঁকোৱালি লৈছে বা তাত চৰ্চা আৰম্ভ কৰিছে। তেওঁলোকলৈ পৰামৰ্শ কি হ'ব? তেওঁলোকে গীত লিখাৰ ক্ষেত্ৰত আপোনালোকৰ ইমান বছৰৰ অভিজ্ঞতা আছে, আপোনালোকে সেইখিনি ফালৰ পৰা তেওঁলোকক কি পৰামৰ্শ দিব যাতে তেওঁলোকে গীতবিলাক লিখোঁতে জুবিন দাই কোৱাৰ দৰে তাত যাতে এটা প্ৰভাৱ থাকে, তাত এটা ষ্টাডিৰ কলাত্মক কথাটো এটা সাংঘাতিক ধৰণৰ এটা গুৰুত্ব দিব লগা বিষয় গান লিখাৰ ক্ষেত্ৰত বা যিকোনো কামৰ ক্ষেত্ৰতে কৈছোঁ মই। আৰু এইটো যিহেতু সাহিত্য চৰ্চা, ক'লেই সাহিত্য চৰ্চাটো লাগিব, পঢ়া শুনা লাগিব, আৰু শব্দ ভঁৰালটো লাগে, আৰু লগতে প্ৰত্যেকটো বস্তুকে এটা আৰ্টিষ্টিক প্ৰেজেণ্টেশ্যনটো কেনেকৈ কৰিব পাৰি, মানে বিষয়টো বা প্ৰসংগটো কিমান গধুৰ কিমান তৰল তাৰ লগত কথা নহয় আচলতে, কিন্তু কিমান আৰ্টিষ্টিকেলি তাক ক'ব পাৰি, এক্সপ্ৰেছ কৰিব পাৰি, প্ৰকাশ কৰিব পাৰি, সেইটোৰ ওপৰতহে কথা থাকে। খুব লাইট কথা এটাও বা নক'ব লগা কথা এটাও সমাজত মাধ্যমত শালীনতা বজাই ৰাখি কিন্তু অশালীন কিছুমান কথাও কৈ দিব পাৰি। গীতি সাহিত্য সেইটো মানে হেৰি কৰিছে তাৰমানে, বা মানে অনুমতি দি থৈ দিছে, স্বাধীনতাটো আছে। সাহিত্য চৰ্চাত থাকেই অশালীন কথাও খুব শালীনতা বজাই ৰাখি খুব সুন্দৰকৈ লিখনিৰ মাজে কৈ দিব পাৰি। এই মুহূৰ্তত মোৰ মনলৈ এটা কথা আহিছে, যিদৰে
সংগীত শিকাৰ বাবে বা বিভিন্ন বাদ্যযন্ত্ৰ শিকাৰ বাবে প্ৰশিক্ষণৰ বাবে স্কুল আছে, কেতিয়াবা কলেজ আছে বা কৰ্মশালা অনুষ্ঠিত হয়, তেনেকুৱাকৈ কিন্তু গীত লিখাক লৈ তেনেকুৱা একো বিশেষ মানে পদক্ষেপ আমি দেখিবলৈ নাপাওঁ। এইটোত তাৰমানে ধৰিবলৈ দিগদাৰ হয়, কাৰণ এইটো এটা সৃষ্টিমূলক কথাটো, গতিকে ইয়াৰ কোনো ফৰ্মুলা নাই। গান লিখিবলৈ শিকাব নোৱাৰি আচলতে, গান শিকাব পাৰি, লিখিবলৈ শিকাব নোৱাৰি। সেইটো কথাই মই ক্লিয়াৰ কৰিব খুজিছিলোঁ, কাৰণ কিয় কিছুমানে ভাবিব পাৰে যে গান আমি টিপছ দিম, কি বুলি টিপছটো দিম, টিপছটো ল'লেতো এইটো মানে ফ'ল' কৰা হ'ব আৰু ইমিটেট কৰা হ'ব, কপি কৰা টাইপ হ'ব। তো কপি নহয়, এইটো যিহেতু এটা ক্ৰিয়েটিভ ৱৰ্ক, মানে সৃজনী প্ৰতিভাটো কাৰ কিমান বেছি আছে, আৰু লগতে মই যিটো ক'লোঁ কলাত্মক মানে যিটো হেৰি গান লিখিবলৈও শিকাব নোৱাৰি, ভংগী, সেই কলাত্মক প্ৰকাশ গান সুৰ কৰিবলৈও শিকাব নোৱাৰি। সেইটো নিজৰ মানে হৃদয়ৰ গাবলৈ শিকাব পাৰি, তাৰণাটো জন্মিব লাগিব আচলতে, তাৰণাইহে আচলতে দিব। কোনোবা হয়তো মনত থাকিব পাৰে প্ৰশ্নটো যে দেখিছোঁ গানটো গোৱালৈকে শিকাই থাকে, ইনষ্ট্ৰুমেণ্ট শিকাইছে, লিখিবলৈ গ'লে নিশিকায়। তো সেই ভাৱটোতে মই সুধিলোঁ কুৱেশ্যনটো আপোনাক। লিখিবলৈ শিকালে ভাততে হ'ব, মানে কপি পেষ্ট হ'ব, কপি পেষ্টটো নহ'ব। জুবিন দা, আপোনাৰ আৰু দিগন্ত দাৰ বহুখিনি গীতেই আছে, মন যায় আপুনি গালে, আৰু যদি আপোনাক মই এটা গীতৰ কথা সুধোঁ, আপোনাৰ কোনটো গীত মনলৈ আহে? আজি যিহেতু আমি বন্ধুত্বক লৈ কথাখিনি পাতি আছোঁ, মনলৈ উভতি আহে, আমি নিশ্চয় শুনিব পাৰোঁ। সেইটো এটা মাইলষ্ট'ন গান, দাগ ছবি। সেই গানটোত মই বহুত জবৰদস্তিকৈ গান গাইছিলোঁ। সেইটো গীত মোৰ হেৰি চিনেমাত গোৱা প্ৰথম গীত, প্ৰথম চিনেমাত। আৰু আপুনি জোৰ কৰিবলগীয়া হৈছিল নেকি? জোৰ সি নাগায় বোলো ককাই ভাইকৰ গান বোলো দুইটা গাই থৈ দিওঁ আৰু বোলো। তাৰপিছত আমি মিলাই মিলি আধা গোটেই কাম মুম্বাইত হৈছিলে। আপুনি কিয় নেগাম বুলি ভাবিছিলে? নহয়, তেতিয়া মই ক'লোৱে যে মোৰ কামটো হ'ল কম্প'জাৰ আৰু লিৰিচিষ্টৰ গোটেই কামখিনি, গতিকে ছিংগাৰ থাকে ফ্ৰণ্ট লাইনত, গতিকে ই গাব আৰু মুম্বাইৰ বহুত প্ৰস্তুত ভাল আছে, তেওঁলোকে গাব। মোৰতো তেতিয়া আৰু ছিংগাৰ হিচাপে মোৰ কোনো ধৰণৰ হেৰি নাই, মানে ইতিহাস এখন নাই, বুৰঞ্জী এখন নাই, গতিকে এহেঁতৰ আছে, এহেঁতে গাব পাৰে। ই কৈছে নালাগে তই গাবি, মই গালে ভাল হ'ব জানো? কৈছে গাবচোন বাৰু, দেখা যাওক। গালোঁ। সেইটো প্ৰথম গীতেই যথেষ্ট কিবা কিবি পুৰস্কাৰো দিলে আমাক, ছিংগাৰ বহুত কিবা কিবি। আৰু ল'ৰালিৰ গীত বুলি ক'লে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেই গীতটো কিন্তু এতিয়াও প্ৰথমতে নামটো লোৱা হয়, গতিকে আমি নিশ্চয় তেতিয়া ডিৰেক্টৰ হেৰি ভাইমন দা জঁপিয়াই উঠিছিলে আমাৰ গীতটো শুনি প্ৰথম, এইটো আমাৰ চিনেমাত এই গীতটোৱে লৈ যাব। তেওঁ বুজিও পাইছিল চাগে কিবা কিবি, কাৰণ গীতটো শুনিয়ে তেওঁ ফোনতে এই গীতটো লৈ যাব চিনেমাখন। সেইটো গীত বুলি নহয়, সেইখন চিনেমাত আৰু ভাল ভাল গীত আছিল। মায়াবিনী আছিলে, মায়াবিনী ই লিখা গীত, গোটেই গানে চুপাৰহিট গান। মায়াবিনীটো বিচাৰিছোঁ কাষৰতে, সেইটো এটা ভাল ৰোমেণ্টিক গীত। মায়াবিনীটো যিটো ডাৰ্ক ছাবজেক্ট মনৰ, মায়াবিনী কম মই, মায়াবিনী অকণমান শুনিবই লাগিব, জুবিন দাৰ মুখৰ পৰা মায়াবিনী নহ'ব আমাৰ। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে শুৱৰি। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, কিদৰে পাহৰো তোৰে মৰমকে, তোৰে চেনেহকে, কথা দিলো আজি আনিমে আজুৰি তোৰে সপোনকে, আগলে হবি তই মোৰ পৰিচয়, আৰু লাগিছে কি মোৰো মনটোলৈকে আনিমে জৰি, বহুতৰ মাজৰ পৰা বাচি বাচি, কইনা সাজে আহিব নৱজনী,
মানুহে মানুহ ভৰিব ৰভাতৰি মনৰে উভতি আহে লৰালি তোৰে মোৰে গেতি গেতি ধেমালি নন্দনা ৰন্দাৰে নাৰে নন্দনা নন্দনা ৰন্দাৰে নাৰে নন্দনা। খুবেই সুন্দৰ আৰু গীতটো সঁচাকৈ মনত সাজ বহাই ল'ৰালিৰ দিনলৈ লৈ যায় আৰু গীতটো এতিয়াও সজীৱ সঁচাকৈ বৰ ধুনীয়া এটা গীত আপোনালোকে উপহাৰ দিছে আমাক। জুবিন দা সেইখিনি সময়ত আপুনি উল্লেখ কৰিলে বহুতখিনি গান আছে সেইখন ফিল্মত অকণমান যদি মায়াবিনী 2 লাইন শুনিব পাওঁ আপোনাৰ মুখত মায়াবিনী আদৰোৱা হ'লে ভাল নালাগে। মায়াবিনীটো এটা খুব ডাৰ্ক ছাবজেক্টৰ ওপৰত প্ৰেমৰ। আপুনি সেই গীতটো কিমানমান সময়ৰ ভিতৰত লিখিছিলে? মই একদম মাজৰাতি লিখা গান ডিজি মিউজিকৰ কাম কৰি থাকোঁ তেতিয়া লিখিছিলোঁ। আৰু চিনেমাখনৰ চৰিত্ৰটো তপন দাই যিটো চৰিত্ৰ কৰিছিলে ডাঙৰ খুবেই ডাৰ্ক এটা স্প্লিট পাৰ্চনেলিটি ৰোল কৰিছে তাত ভাল বেয়া দুইটা থাকে থকা মানুহ হঠাৎ ভাল হয় হঠাৎ বেয়া হয় চ' সেইকাৰণে গানটোৰ লিৰিক্সটো তেনেকৈ সেইধৰণে ওলালে। অকণমান আমি মায়াবিনী শুনি লওঁ নিশ্চয়। মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান বন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে ৰৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজাৰ গানৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন মই জুবিন দাক অকণমান আগতে সোধাৰ দৰে আপোনাৰ যিসমূহ বা জুবিন দাৰ লগত আপোনাৰ যিসমূহ গীত আছে সেই গীতসমূহে এতিয়াও আমি যদি শুনো গীতবিলাকে মনটো সজীৱ কৰি দিয়ে। গতিকে তেনে ক্ষেত্ৰত আপুনি কেতিয়াবা এনেকৈ ভাবিছে নেকি যে আপুনি যে ইমানখিনি দাদাৰ লগত কাম কৰিছে কৰাৰ ক্ষেত্ৰত সেই দাদাৰ কণ্ঠটো আপোনাৰ সেই গীতৰ প্ৰাণ পোৱা বা সজীৱতা দিয়াৰ ক্ষেত্ৰত অন্যতম কাৰণ বুলি? অন্যতম সেইটো হয়। কাৰণ গান হিৰুদাই কৈ থৈ গৈছিলে আৰু সেইটোৰ পৰা আমিও ক'ব পাৰোঁ যে গান লিখিলে গান নহয়, গালেহে গান হয় আৰু যিয়ে ভালকৈ গায় ভাল গান হয়। এইটোৱেই কথা। লিখিলে সি গীত হৈ থাকিব, লিখিলে গীত হৈ থাকিব বা গীতি কবিতা এটা হ'ব। তাক সুন্দৰকৈ সুৰকাৰ বা গায়কৰ সুকণ্ঠ এটাই সুন্দৰকৈ যদি তাক পৰিৱেশনা মানে এই শৈলীৰ মাজেৰে যদি তাক যদি উপস্থাপন কৰায়, শ্ৰোতাই যদি তাক ধুনীয়াকৈ হৃদয়ংগম কৰিব পাৰে, কিমান ভালকৈ গায়কে গাইছে সেই বস্তুটোৱে শ্ৰোতাক সিমানেই বেছি ভালকৈ অনুধাৱন কৰাত বা উপলব্ধি জন্মাত সহায় কৰে। গতিকে গীতিকাৰৰ এটা সাংঘাতিক ধৰণে এৰি থাকে শ্ৰোতা আৰু দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে। কাৰণ আমি লিখি থওঁ, গায়কে বা ছিংগাৰে ৰাইজৰ ওচৰলৈ লৈ যায় খুব সুন্দৰভাৱে। গতিকে কণ্ঠটো
খুব এটা প্ৰভাৱশালী হেৰি এটা অস্ত্ৰ এটা গালেহে গান হয় আৰু ভালকৈ গালে ভাল গান হয় মই ব্যক্তিগতভাৱে এই কথাটো জানো যে সংগীতৰ কামতেই হওক বা আন আন কাৰণত আপোনালোকে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰি থাকে বা আজিলৈকে গৈছে তেনেকুৱা সময়ত ঘটা বন্ধুত্বৰ কাহিনী হিচাপে কিবা কাহিনী মনত আহিছে নেকি জুবিন দা বা আপোনাৰ দুইজনৰে মনত কি আহিছে আমি তেতিয়া যেতিয়া কাম কৰোঁ এই আগৰ কথা কৈছোঁ আৰু কাম কৰি থাকোঁতে আমি এতিয়াও যাওঁ বাৰু তেনেকৈ আমি ৰাতি আমি আমাৰ অকণমান মানে উন্মাদ টাইপ কিছুমান হেৰি আছে প্ৰকাশ আছে আমি গাড়ী লৈ পেলাই কেতিয়াবা শ্বিলং পাই যাওঁ কেতিয়াবা বৰাপানীত সাঁতুৰি মেলি আহোঁ কেতিয়াবা কাজিৰঙাত সোমাই দিওঁ সেইটো ছাডেন ট্ৰিপ হয়নে ছাডেন ট্ৰিপ হয় কাম কৰি কৰি একদম এক্সাৰচাইজ ফিল কৰিলে গ'ল ওলাই যাওঁ ৰাতি 10-12 বজাত 1 বজাত শ্বিলং পাই যাওঁ ৰাতিপুৱা সময় পাই তাতে পুৰি চাহ খাই গোল্লা চোল্লা খাই গুচি আহোঁ সেনেকুৱা বহুত দিন সাঁতুৰি যাওঁতে আছিল নেকি মই আছিলোঁ আৰু মই শুনিছোঁ আপোনাৰ গৈছিলে গাড়ী বেয়া হৈছিলে এবাৰ গাড়ী ঠেলিবলগীয়া হৈছিল চুমু এখন লৈ গৈ তেনেকুৱা আছে বহুত দিন হৈছে গাড়ী তেনেকুৱা ঘটনা গাড়ী বেয়া হয় ক'ৰবাত ঠেলিব লগা হয় আছিলে চাগে গাড়ী বেয়াটো বহুত আছে আৰু তেতিয়া এনেকুৱা হৈছে গোটেই গুৱাহাটী চহৰখন আমি ৰাতি ঘূৰি ফুৰোঁ কামৰ মাজতে বন্ধ কৰি অলপ ওলাই যাওঁ কেতিয়াবা ধাবা বিচাৰি যোৱা হয় খাবা বা মানে খাদ্য বিচাৰি খানাৰ কাৰণে দুখনমান ধাবা আছিল যেতিয়া আজিকালি বন্ধ হৈ গ'ল বেলতলাত পাইছিলোঁ আমি তাত বেলতলাত খুব পাঞ্জাবী দুখনমান ধাবা আছিল তাত এইটো হেৰিটো খুব বনায় মলাই কোফতাটো মলাই কোফতা খাবৰ কাৰণে যাওঁ এইটো কিমানমান বজাত যোৱা হয় 1-2 বজাত 3 বজাত 1-2-3 বজাত আৰু আমাৰ মাজত কেতিয়াবা ভোক লাগিলে মানে এই দীপক শৰ্মাক বহুৱাই লোৱাৰ কেইটামান উদাহৰণ তেনেকৈ বহুত আছে বন্ধু কিন্তু দীপক শৰ্মাক গাড়ীত উঠি ই যেতিয়া গাড়ীখন চলাই নহয় দীপক শৰ্মাই কান্দা আৰম্ভ কৰে খুব কান্দে ভয়তে ই মানে ডিভাইডাৰে উঠাই দিয়ে এইটো গাড়ীখন কিয় আপুনি এনেকৈ চলাই নেকি জুবিন দা মানে তাক আচলতে খোলা ৰাস্তাবিলাক চলোৱা আৰু অকণমান জোৰে চলাই মই আকৌ এইটো বস্তু এনজয় কৰোঁ চলা বঢ়িয়া লাগে আপুনি এনজয় কৰি থাকে মই এনজয় কৰোঁ মই তেতিয়া গাড়ী চলাব শিকা নাই আচ্ছা যুৱকে ভয় কৰে সি ভয় কৰিছিল সি চিঞৰ বাখৰ কৰিছিল এনেকুৱা বহুত আছে আৰু মানে কাহিনী বহুত আছে বন্ধুত্বৰ আৰু খাবলৈ বহি পেলাই লাষ্টত খোৱাও নহয় কেতিয়াবা কিবা কথাৰ কাৰণে কিবা খং উঠিলে তাৰো উঠিলে মোৰো উঠিলে বা লগত থকা কাৰোবাৰো উঠিল খানা চানা তাতে থাকিলে কাজিয়া কৰি আকৌ গুচি আকৌ কামত সোমালোঁ পিছদিনা আকৌ চচপেন দাঙি অনাৰ উদাহৰণো আছে তেনেকুৱা ঘটনা ৰান্ধনিৰ ওপৰত খং উঠি মালিকৰ ওপৰত কেৰাহী চেৰাহী দাঙি লৈ গুচি আহিছোঁ খানা আকৌ পিছদিনা দি থৈ আহিছোঁ তেনেকুৱা বহুত আছে আমাৰ এই কিবা লগৰ ধাবাতো হৈছিল এবাৰ মানে কিবা এটা হেৰি লৈ পেলাই তেতিয়া হেৰি আছিল গৌতম আছিলে আমাৰ লগত গৌতম আছিলে মৃণাল দা আছিলে কথাৰ লগত আমাৰ মতভেদ হৈছে যাৰ লগত মোৰ মিলা নাই মোৰ লগত গৌতমৰ মিলা নাই গৌতমৰ লগত ইয়াৰ মিলা নাই এনেকুৱা হয় মৃণাল আছিল নেকি আছিলে বোধ মৃণাল কান্তি নহয় মৃণাল বৰা আছিলে মৃণাল দা আছিলে ৰাতিপুৱাই গৈছে তেনেকুৱা ঘটনা মানে ঘটিয়ে আছে এতিয়ালৈকে ঘটিছে এতিয়া অলপ দিন কৰোণাৰ কাৰণে অলপ বন্ধ এতিয়াতো সকলোতে নিশ্চয় আৰু আমি আশা কৰিছোঁ আপোনালোকৰ বন্ধুত্বত কাহিনী লিখি যাওক আমি সেইটো আশা কৰিছোঁ কোৱা হয় যে দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ জুতিটো বুলি ক'লে সকলোৱে জানে অসমৰ শ্ৰোতা দৰ্শকে বৰ ধুনীয়াকৈ আঁকোৱালি লোৱা এটা জুতি অসমীয়া সংগীতৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে মই কোৱাৰ দৰে আপোনালোকে সকলোৱে জানে ইমানখিনি সুন্দৰ সুন্দৰ গীত উপহাৰ দিলে দৰ্শকে কেতিয়াবা কয় যে আগৰ তুলনাত এতিয়াৰ গীতৰ সংখ্যা দুয়োজনৰে কম কথাটো আপোনালোকেও ভাবে নেকি এতিয়া সময় অলপ হেৰি হৈছে আৰু কি হৈছে চিনেমা অলপ বেছি হৈছে জুবিনে এতিয়া অসমত চিনেমাত বেছি লাগি আছে আৰু আগত যিবিলাক কেছেটৰ সময়ত যিবিলাক প্ৰডাকশ্যন হাউচবিলাক আছিলে প্ৰডাকশ্যন হাউচবিলাকে প্ৰডিউচ কৰিছিলে আৰু তেতিয়া এটা এলবামত 8টা গীত হয় এই এটা কেছেটত 8টা গীত থাকে এই চাইড বি চাইড চাৰিটা গতিকে তেনেকৈ কামৰ সংখ্যাও বেছি আছিল এতিয়া সেই আমাৰ গোটেই মিউজিক চিনেৰীৰ পৰা সেই প্ৰডাকশ্যন হাউচটো নাইকিয়া হৈ গৈছে বন্ধ হৈ গৈছে এতিয়া হ'ল মানে চল হেৰি আৰু মানে প্ৰডাকশ্যন ছিংগাৰজনে নিজেই নিজৰ গানটো প্ৰডিউচ কৰিব লগা হয় এটা বেলেগ সেই ডিভিজনটো নাইকিয়া হৈ গ'ল প্ৰডাকশ্যন ডিভিজনটো ডিজিটেল ফৰ্মেট অহাৰ পিছত গতিকে ছিংগাৰেনো কিমান নিজৰ কাৰণে কিমান কৰিব আৰু এতিয়াতো মহাকাৰী ধৰণৰ ক্ৰাইচিছ মহাকাৰী ধৰণৰ সংকটৰ সময় নিজক প্ৰডিউচ কৰা এতিয়া শ্ব'বিলাক নাইকিয়া হৈ গ'ল এতিয়াতো আৰু কমি যাব এইটো আপুনি এতিয়া এলবাম কৰা মানে হৈছে ইনকামিং বুলি বস্তু নাই মেক্সিমাম ছিংগাৰে নিজৰ গান প্ৰডিউচ কৰি পেলাই
সেইটো ৰাইজৰ মাজলৈ লৈ যায়, শ্ব'জ আহে, সাংঘাতিক ধৰণৰ হেৰি এটা মানে মাইলেজ এটা পায়। আজি এতিয়াতো নাই, কেছেট চেল হৈছিলে, CD চেল হৈছিলে, আজিকালি এইবিলাক একো নাই। এতিয়া আপুনিওতো এলবাম কৰি আছে, তো আপোনাৰো সেই আউটগয়িংটোৱে হৈছে নেকি? এলবামে চলি থাকে, আৰু মই কৰিলে অলপ বেছি খৰচ কৰি কৰোঁ, হয়, ভিডিঅ' হওক অডিঅ' হওক, ভালকৈ কৰিবলৈ যত্ন কৰোঁ যিমান পাৰোঁ। চ' যিটো পইচা আহে ঘূৰি আহে, অলপ সেইটো দীঘলীয়া হয়, নগণ্য ঘূৰি অহাটো দীঘলীয়া হয়। আগতে বিক্ৰী হৈছিল এসপ্তাহ 2 সপ্তাহৰ ভিতৰত, প্ৰডাকশ্যন হাউচে নিজৰ কষ্টিংটো ঘূৰাই পাইছে। এতিয়া দিগদাৰ হৈছে সেইটো। তো সেই হিচাপে ক'ব লাগিব যে আজিকালি নতুন নতুন যিখিনি উঠি আহিছে তেওঁলোকে নিজাববীয়াকৈ কৰে, আৰু আপোনালোকৰ গানবিলাক 8টা গান একেলগে নকৰে, এটা কৰে। সেইটোৱে কিছু অকণমান যদি মাইলেজ পালে, তাৰ পৰা যদি কিবা অকণমান সঁহাৰিও পালে, তাৰপিছত তেওঁ চাগে দ্বিতীয় গীতটো কৰাৰ কাৰণে তেওঁ অলপমান উৎসাহ পায়, শ্ব'বিলাক পাব, শ্ব'ৰ পৰা যিটো মানে ধনৰাশি যিটো জেনেৰেট হয়, তাৰ পৰা হয়তো তেওঁ আৰু নেক্সট ইয়েৰৰ কাৰণে এটা হেৰি কৰিব পাৰে, প্ৰজেক্ট কৰিব পাৰে। এইটো আপুনি এটা কথা উল্লেখ কৰিলে যে বৰ্তমান সময়ততো সম্ভৱেই নহয় এলবাম কৰিবলৈ, কাৰণ এলবামটো এক প্ৰকাৰ খৰচৰ মানে খৰচেই তাতে। গতিকে জুবিন দা, মই আপোনাক সুধিছোঁ, এতিয়া বৰ্তমান কাৰ সময়ৰ পৰা এতিয়ালৈকে আমি বন্ধ হ'ল, এতিয়া আপোনাৰ কৰোণাক লৈ লকডাউন হ'ল গোটেই দেশত, এতিয়াও চলি আছে তাৰ প্ৰভাৱ, ইয়াত যদি আমি লক্ষ্য কৰোঁ, আটাইতকৈ যদি ক'ৰবাত ক্ষতিগ্ৰস্ত হৈছে নিজৰ উপাৰ্জনৰ ক্ষেত্ৰত শিল্পী সমাজ হয়, কিন্তু তাৰ ভিতৰত অন্যতম আপুনি আৰু দিগন্ত দা, আপোনালোক দুয়োজনকে সুধিছোঁ, ইয়াৰ ক্ষেত্ৰত পৰৱৰ্তী কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা লোৱা দৰকাৰ হ'ব, বা কি কি নতুন চেলেঞ্জ আহিব যে আৰ্টিষ্টখিনিয়ে বা শিল্পীখিনিয়ে নিজৰ কামখিনি আগবঢ়াই নিবলৈ, তেওঁলোকে বহুত দেখিছোঁ মই তেওঁলোকৰ এক প্ৰকাৰ উৎসাহটো নোহোৱা হৈ গৈছে, তেওঁলোকৰ উৎসাহ ঘূৰাই আনি কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব, তেওঁলোকক কি ক'ব? অকণমান ধৈৰ্য ধৰিব লাগিব, ভাল দিন আহিব, আৰু শ্ব'জটো হ'বই এটা সময়ত, যেতিয়া নৰ্মেল স্বাভাৱিক হ'ব গোটেই পৰিস্থিতি, স্বাভাৱিক হ'লে আকৌ শ্ব'জবিলাক হ'ব, মানে যিবিলাক সাংস্কৃতিক অনুষ্ঠান সেইবিলাক হ'ব, আৰু এটা সংগঠিত ৰূপ এটা ল'ব লাগিব, নহ'লে নহয়। আৰু ৱৰ্ক পেটাৰ্ণটো অলপ চেঞ্জ হৈছে, হ'বলৈ গৈ আছে, আৰু ডিজিটেল মাৰ্কেটখন লাহে লাহে ভালকৈ বুজি পালে নতুন ল'ৰা ছোৱালীৰ কাৰণে মই ভাবোঁ অকণমান ধৈৰ্য ধৰিব লাগিব, কিন্তু এই ডিজিটেল প্লেটফৰ্মখনক ভালকৈ চিনি ল'ব লাগিব, কেনেকৈ ডিজিটেলি মানে প্ৰডিউচ কৰা যায় বা ৰাইজৰ ওচৰত ডিষ্ট্ৰিবিউট কৰা যায়। গতিকে ডিষ্ট্ৰিবিউশ্যনটো এটা ডাঙৰ চেপ্টাৰ। প্ৰডাকশ্যন কৰাটো বৰ বিশেষ টান নহয়, অকণমান পইচা হাতলৈ আহিলে বা লগ লাগি পেলাইও কৰা যায়, কিন্তু ডিষ্ট্ৰিবিউশ্যনটো খুব ডাঙৰ চেপ্টাৰ। আৰু ভাল গীতটো ৰাইজে লৈ আছে নোলোৱাকৈ, কাৰণ মনোৰঞ্জন নোহোৱাকৈ চলিব নোৱাৰে, কোনো এখন মানৱ সমাজ চলিব নোৱাৰে, কোনো এখন দেশ চলিব নোৱাৰে, থাকিবই। এতিয়া সাম্প্ৰতিক সময়ত অকণমান সংকট আছে, বা মানুহৰ প্ৰায়ৰিটিটো অলপ বেলেগ ধৰণৰ হৈছে, হেল্থ লৈ পেলাই হৈছে, স্বাস্থ্য লৈ পেলাই হৈছে, গতিকে প্ৰায়ৰিটিটো তাত আছে, মনোৰঞ্জন কম আছে। তথাপিও মানুহে গীত নুশুনাকৈ বা ছবি নোচোৱাকৈ থকা নাই, গতিকে আকৌ আহিব, স্বাভাৱিক দিন আহিব। কিন্তু মই ভাবোঁ এই এটা নতুন ৱৰ্ক পেটাৰ্ণ এটা চিন্তা কৰি ল'ব লাগিব, আৰু ডিজিটেল মাৰ্কেটখনক চিনি ল'ব লাগিব। কৰোণাৰ পৰা এটা বস্তু হৈছে মানুহৰ, যে মানুহে অপশ্যনছ বিচাৰিবলৈ চেষ্টা কৰিছে, কিন্তু আগতে নকৰিছিলে, যে অপশ্যনছ মই এইটো কৰিব নোৱাৰিলে ঘৰ কেনেকৈ চলাম, মই কিবা এটা বেলেগ কৰিব লাগিব। গতিকে সেই বস্তুটো এটা মই ভাবোঁ এটা পজিটিভ কথা এটা কৰোণাৰ যিমানেই বেয়া নিগেটিভ বস্তু নাথাকক, তাৰ পৰা পজিটিভ এটা ভাইব এটা আহিছে, যে মানুহৰ মনত ইভেন আমিও চিন্তা কৰিবলৈ বাধ্য হৈছোঁ, আমি যে কিবা বেলেগ কৰিব পাৰোঁ নেকি, কিবা নহ'লে কেনেকৈ চলাম। গোটেই ইমানবিলাক মানুহৰ আমাৰ লগত বহুত মানুহ জড়িত থাকে, এমপ্লয়িজ আছে, অফিচ আছে, প্ৰডাকশ্যন হাউচ আছে। চ' সেই ধৰণে সেই এটা ৰিভলিউশ্যন আহিলে ভাল হয়, যিটো আমি কেইজনমানে মিলি আমি এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছোঁ অলৰেডি, ভালকৈ এতিয়াই কৈ নিদিওঁ গোটেই কথাখিনি, কিন্তু সেই এটা ইণ্ডাষ্ট্ৰিয়েল এগ্ৰিকালচাৰ ৰিভলিউশ্যন এটা যদি আনিব পাৰোঁ গোটেই আমাৰ সেই নতুন জেনেৰেশ্যনৰ মাজত, তেতিয়া আমি আমাৰ ফিউচাৰটো আৰু মজবুত হ'ব। সেইটো হয়। কিন্তু আৰু এটা কথা আছে, এই যিটো নিগেটিভ ছাইডটো কৰোণা বা এই ধৰণৰ, কৰোণা বুলিয়ে কোৱা নাই মই, মাজে মাজে আহি আছে পৃথিৱীলৈ এই ধৰণৰ সংকট আৰু ভাবুকি বিশ্ব সম্প্ৰদায়ৰ ক্ষেত্ৰত, বেমাৰ আজাৰ হওক, মহামাৰী হওক, দুৰ্ভিক্ষ হওক, ইকনমিক ক্ৰাইচিছ আহি আছে। তথাপিও কিন্তু এইটোৰ এটা পজিটিভ ছাইড এটা আছে, যে মানুহে মানুহক কিন্তু এই সংকটৰ সময়ত কিন্তু হাতত ধৰে, ইজনে সিজনে হাতত ধৰে চাই, আৰু সেই বস্তুটো আমি যোৱা এই 3-4 মাহত গম পাইছোঁ। মানুহে মানুহৰ ওচৰত চাপিছে, যাৰ যিখিনি পাৰে, য'ত কিঞ্চিত হ'লেও সাহায্য, তেওঁতকৈ যদি দুৰ্বল
সেই সমাজখনৰ প্ৰতি তেওঁলোকে অকণমান হ'লে হাত উজান দিছে জাতি ধৰ্ম চব বাদ দি চব বাদ দি তাত কিন্তু কোনো জাতি বা তেনেকুৱা ধৰ্ম কোনো কোনো উচ্চাৰণ ধৰণৰ হোৱা হেৰি নাই। নাই আচলতে আমাৰ মানুহখিনিয়ে একো তেনেকুৱা হেঙাৰ উচ্চাৰণ নাই একো এইটো কৰা নাই। আমাৰ বানপানী এটা প্ৰত্যেক বছৰৰ এটা উৎসৱ টাইপেই হৈছে এতিয়া গৈ নিশ্চয় আমাৰ কাৰণে সংকট আমাৰ কাৰণে চকু কাণ অঁ। কিন্তু প্ৰত্যেক বছৰে আহি থাকে যেনেকৈ বিহু আহে দুৰ্গা পূজা আহে বানপানী যদি আহে এইটো উৎসৱ টাইপেই হৈছেতো কিন্তু এই উৎসৱৰ সময়ত মানুহে কিন্তু ফূৰ্তি নকৰে ইজনে সিজনৰ হাতত ধৰে যাৰ যিখিনি পাৰে সাহায্য সামগ্ৰী আমি প্ৰত্যেক বছৰে যাওঁ ওলাই এইবাৰো আৰম্ভ হৈছিলে কিন্তু লকডাউনৰ কাৰণে ওলাব পৰা এতিয়াতো নাই বা ঘৰতে থাকিব লগা মানে হৈছে। সামাজিক দূৰত্বটো বৰ্তাই ৰাখিব লগা হৈছে সেই ধৰণৰ কথা হৈছে কিন্তু বানপানী খুব ডাঙৰ কথা এই ধৰণৰ যিবিলাক ভাবুকি বা সমস্যা আহে এটা পজিটিভ চাইড থাকে যে মানুহে কিন্তু ইজনে সিজনৰ ওচৰত মানে হেৰি কৰে এটা সহায়ৰ হাত এটা আগবঢ়ায় এইটো কৰোণাৰ এইটো এটা পজিটিভ চাইন এইটো পজিটিভ আমি এই সমস্যাটোক আচলতে লগ লাগি পেলাই কেনেকৈ কি কৰিব পাৰি এই মানুহ বুজা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মাস্কখন পিন্ধে বা হাতখন ধুৱে এই নতুন নতুন কথা কিছুমান শিকি গৈ আছে আৰু সজাগ আৰু সচেতন হ'বলৈ আৰম্ভ কৰিছে আৰু এই সহানুভূতিশীল হেৰি এটা মনোভাৱটো এটা জন্ম হৈছে মানে আৰু জুবিন দা আপুনি এটা কথা ক'লে যে এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো কিছু গুৰুত্ব কথা ক'লে মই এই কথাটো জানো যে বাহিৰত অসমৰ বহু যুৱক যুৱতী আছে তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰি আছিলে বাহিৰত থাকি কিন্তু তেওঁলোক এতিয়া লকডাউনৰ ফলতে হওক বা এই কৰোণা মহামাৰীৰ ক্ষেত্ৰত তেওঁলোক অসমলৈ ঘূৰি আহিছে আৰু তাৰ ভিতৰত মই বহুতখিনি দেখিছোঁ যে তেওঁলোকে কিছুমান আমাৰ নিজৰ কালচাৰ খেতি বাতিৰ ক্ষেত্ৰত যেনেকুৱা মীন পালন বা বিভিন্ন ধৰণৰ খেতি ব্যৱস্থা উন্নত ধৰণৰ তেওঁলোকে চিন্তা কৰিছে এইটো কিন্তু ইতিবাচক খবৰ হ'ব পাৰে আমাৰ অসমৰ যিখিনি নতুন যুৱক যুৱতী তেওঁলোকে এটা নতুন ৰাস্তা উলিয়াই লৈছে সেইটো চিন্তা কৰিছে যে সেইটো ভাল কথা সেইটো মই সদায় ভাগৰ দিম সেই অভাৱে আৱিষ্কাৰৰ ৰাস্তা ওলাব বিকল্প পথ এটাৰ সন্ধানত আছে আৰু হ'ব জীৱনটো বৰ ডাঙৰ হেৰিটো গতিকে যেনেকৈ নহওক যুঁজিব নিজক জীয়াই ৰখাৰ টাইমত বা পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত নিশ্চয় জুবিন দা এবাৰ এটা আপুনি সাক্ষাৎকাৰত কৈছিলে যে মই গীতবিলাক একেলগেই লিখি যাওঁ এতিয়াও আপুনি গীত লিখি আছে সেই একে ধৰণেই লিখি আছেনে আপোনাৰ গীত লিখা তেনেকৈ লিখোঁ মই যেতিয়া কম্প'জ কৰোঁ মিউজিকটো কৰি গৈ থাকোঁ আৰু মিউজিকটো অকণমান হৈছে যেন লাগিলে তেতিয়া গানটো কি ধৰণে লিখিব পাৰি সেইটো একেলগে চৰ্চাটো চলি থাকে সাধাৰণতে মই তেনেকৈ লিখোঁ আৰু মোৰ খুব দুই এটা গানহে আছে যিটো গান মই আগতে লিখিছোঁ তাৰপিছত সুৰ কৰিছোঁ খুব কম গতিকে সেইটো মোক সহায় কৰে আচলতে মোৰ কাৰণে সেইটো ইজি হয় সুৰটো যেতিয়া কমপ্লিট হৈ যায় এটা ষ্ট্ৰাকচাৰ এটা বনি যায় সুৰটো লৈ পেলাই যে কেনেকুৱা ধৰণৰ হ'ব পাৰে গানৰ কথা চ' সেইধৰণে মোৰ কাৰণে বহুত ইজি হয় তেনেকৈ গান লিখিবলৈ সেইকাৰণে মই সুৰ লিখি ভাল পাওঁ আৰু দিগন্তও ভাল পায় বোধহয় সুৰ লিখিব মতে দুইটাই আৰু মই দুইটাই কৰোঁ মোৰ কাৰণে আচলতে অন্বেষণ এটা মই যদি সুৰটো কৰিবলৈ দিগদাৰ পাইছোঁ আগে লিখি লওঁ যদি লিখিবলৈ দিগদাৰ পাইছোঁ আগে সুৰ কৰি লওঁ আচ্ছা এটা মানে একেই আৰু একেলগে অলমষ্ট একেলগে হয় গোটেই কাৰোবাৰ মই জনাত আপোনালোকৰ প্ৰথম একেলগে গীত আছিল মোৰ ইয়াতো ৰাতি হয় মই যদি ভুল কোৱা নাই স্নিগ্ধজনে তাৰ গান মই গাইছিলোঁ নিশ্চয় সেইটো প্ৰথম কাম আছিল হয়তো একেলগে আপুনি গোৱা তেখেতৰ গীত সেইটো প্ৰথম স্নিগ্ধজনাক নামৰ এখন এলবাম কৰা হৈছিল আৰু তাত গীতটো সন্নিৱিষ্ট আছিলে জুবিন দাই সেইটো মিউজিক আছে মোৰ দাদাই কৰিছিলে কিছুদিন আগতে গানৰ দিন অনুষ্ঠিত হৈছিল আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে আয়োজন কৰিছিল গতিকে এই গীতটিৰে আৰম্ভ হৈছিল আমি শ্ব'টো আৰম্ভ কৰিব নোৱাৰিলোঁ আমাৰ সাক্ষাৎকাৰটো সেই গীতটিৰে নহ'ল কিন্তু এবাৰ যদি গীতটো অকণমান আপুনি মনত পেলাই গুণগুণাই আমাৰ নিশ্চয় ভাল লাগিব মোৰ বৰ লিষ্টটো বৰ ভালকৈ মনত নাহিয়া আছে তেখেত আছে জ্বলাবলে সুখৰে পোহৰ গছি নিবিচাৰো তথাপি জ্বলোৱা চাকি গছি মোৰ জ্বলোৱা চাকি গছি মোৰ মৰিয়াতো ৰাতি মৰিয়াতো বাকী
মচি মোৰ পৰৱৰ্তী সময়ত আপোনাৰ নতুন এলবাম আহি আছে আপুনি কৈছে বহুখিনি এতিয়া চৰ্চা লাভ কৰিছে চিলা আৰু মই জনামতে আপুনি তাত গীত লিখিছে গতিকে আমি এতিয়ালৈ সেইটো শেহতীয়া চিলাত ইউ লিখিছে মই লিখিছোঁ এইবাৰ ৰাহুলে লিখিছে সমীৰ লিখিছে গৰিমাই লিখিছে এটা গান চ' অলপ বেলেগ ধৰণৰ হ'ব এটা অম্বিকাগী ৰাইজৰ এটা পুৰণি মানে গান বুলি নকওঁ সেইটো এটা লিখনি তেখেতৰ কোনটো সেইটো মই সুৰ কৰিছোঁ মাজতে সেইটো মই পাহৰি গৈছিলোঁ সেইদিনা আকৌ ওলালে বেকআপটো এই PRPৰ শ্বুটিঙৰ মাজতে কৰিছিলোঁ খুব ফেমাছ লিখনি আৰু তেখেতৰ কবিতা বুলি ক'ব লাগিব কি আছিলে পাহৰি গ'লো নহয় আকৌ মনত পেলাব লাগিব কিন্তু অম্বিকাগীৰ মই গান আগতে কৰিছোঁ এবাৰ এটা এলবাম কৰিছিলোঁ সেইটো আমি দুটাই মিলি কৰিছিলোঁ অম্বিকাগী 2003-4 মানত 3-4-5 মানত হ'ব চাৰিটা গানে সন্ধ্যা বুলি কৰিছিলোঁ সন্ধ্যা বুলি চ' ধুনীয়া ধুনীয়া তেখেতৰ ইমান ধুনীয়া ধুনীয়া লিখনি আছে আৰু বহুত আছে তেখেতৰ লিখনি যিবিলাক গান কৰিব পাৰি চ' আমাৰ প্লেনিং আছে ভৱিষ্যতে আকৌ এটা অম্বিকাগীৰ গান বুলি মই 12-15টামান মই কৰি থৈ দিছোঁ তাৰপাছত মোৰ তেনেকৈ এটা চিৰিজ এটা কৰিব পাৰি আমি স্কুলত মানে হেৰি মানে প্ৰেক্টিচ মেটেৰিয়েল হিচাপে আছে স্কুল ক্লাছিকেল বেছ অম্বিকাগী লিখা মই পিছত আকৌ নতুন এখন কৰিছিলোঁ কৰি পেলাই কিছুমান ক্লাছিকেল বেছ কিছুমান হেৰি তাকে 8টা গীতহে আমি কৰিছোঁ সন্ধ্যা এলবাম প্ৰাণৰ মাধুৰী বুটলি বুটলি বৰ ধুনীয়া ধুনীয়া গান আছে তেওঁ লিখাবোৰ বৰ ধুনীয়া অম্বিকাগীৰ মানে অম্বিকাগীক চবেই বিপ্লৱী কিবা বেলেগ ধৰণৰ ভাবে কিন্তু তাৰ মাজতো তেখেতৰ প্ৰেমৰ গান হওক বা বেলেগ ধৰণে তেখেতে প্ৰেমটোক চুই যায় আচলতে শব্দখিনিৰে মানে বেলেগ ধৰণৰ মানে ষ্টাইলটো বেলেগ ষ্টাইলটো বেলেগ একদম লিখা ষ্টাইলটো বেলেগ চ' আমাৰ প্লেনিং আছে আৰু অম্বিকাগী গান কৰি আৰু চিলা গান কৰি আছোঁ ইয়াৰ মাজতে মইতো মাজতে হস্পিটেলত আছিলোঁ চ' তেনেকৈ লাগিব পৰা নাই হস্পিটেলত থাকোঁতে কেইটামান নতুন গান কৰিলোঁ সেইকেইটা লগে লগে হোৱাটছআপত পঠাই দিলোঁ দিগন্তক দিলোঁ অনুৰাগে এটা গান মিউজিক কৰিছে নিৰুৎপল কৰিছে এটা গান মই কৰিছোঁ দুটামান গান সেইধৰণে অনুপমে কৰিছে শিখৰে কৰিছে এটা গান মিউজিক সেইকাৰণে ভগাই দিছোঁ মই হস্পিটেলত আছিলোঁ কাৰণে লাগিবলৈ সময় নাই ভাবিছে চ' এতিয়া ধুনীয়াকৈ এটা সুন্দৰ এলবাম হৈছে যেন লাগিছে গোটেইখিনি গান আপুনি এটা এটাকৈ এৰি থাকিম গান একেলগে নোৱাৰোঁ কিন্তু এটা এটাকৈ এলবামখনৰ পৰিকল্পনা কেতিয়ালৈকে লৈছে মুকলিৰ ক্ষেত্ৰত এনেইতো মই সাধাৰণতে পূজাৰ সময়টো ভাল পাওঁ এলবামেই হওক চিনেমাই হওক ৰিলিজ কৰিলে সেইটো ভাল টাইম চ' এইবাৰ পূজাত বুলি ভাবিছোঁ এতিয়া যদি পৰিস্থিতি অলপ উন্নত হয় ভাল হয় চ' মানুহে ইমান এটা বেয়া ফেজৰ পিছত এটা ভাল এলবাম শুনিবলৈ পাব আমি ছফ্ট অলপ বেলেগ ধৰণৰ আপুনি মুম্বাইত থকা সময়ত তাত গীত গাইছিলে আপুনি হাৰমনিয়ামখন লৈ গীত গাইছিলে আমি সেই দৃশ্যসকলে দেখিছিলোঁ আৰু আমাৰ মনটো ক'ব নোৱাৰাকৈ বেলেগ ধৰণৰ এটা ফূৰ্তি অনুভৱ কৰিছিলোঁ সেইখিনি সময়ত আমি আনন্দ পাইছিলোঁ আপুনি গীত গাইছিল আপুনি সুস্থ হৈ আমি অসমত অহাটো তেতিয়া কামনা কৰি আছিলোঁ অতি সোনকালে গতিকে সেই সময়ত সৃষ্টি হোৱা গীতখিনি আপোনাৰ জীৱনত হয়তো সাঁচ পেলাই থৈ যাব চিৰদিনৰ বাবে সেইখিনি সময়তো থাকিব কাৰণ মই হস্পিটেলত আৰু থাকি পোৱা নাই প্ৰথম আছিলোঁ একদম দীঘলীয়াকৈ প্ৰায় 3 মাহ চ' সেই সময়ত কৰা গান সেই সময়ৰ কিছুমান কথা মোৰ মনত নাই এতিয়া লাহে লাহে মনত পেলাবলগীয়া হৈছে চ' ভাল সৃষ্টিয়ে হৈছে গোটেইখিনি ভাল চব ভাল ৰাইটাৰ চব ভাল মিউজিচিয়ান চবে কাম কৰিছে ইয়াত চ' খুব কম সময়ৰ ভিতৰত এটা সুন্দৰ এলবাম হৈছে অকণমান যদি চিলাৰ আহিবলগীয়া বা আপোনালোক দুয়োজনৰে আহিবলগীয়া চিলাত আহিবলগীয়া গীতৰ কিবা একাংশ শুনিব পাৰোঁ আমি তোমারে কপালো রংপুরে হুলাইছে যে তুমি বহা তোমারে দুহাত চিনাকি তুমি অচিনাৰ শেষ ফাগুনে জুই দিলে মোৰে ভাগৰ
কৰিছোঁ গোটেই অকণমান চিলাৰ আন এটি গীত আমি শুনি আছিলোঁ খুব গানটোৱে মানুহে গুণগুণাও শুনাওঁ আমি যেতিয়া অকণমান বাহিৰলৈ ওলাই যাওঁ কেতিয়াবা মিউজিকৰ মানুহ যদি হয় তেখেতে গুণগুণায় গানটো নতুন গান আপুনি শেহতীয়াকৈ গাইছিলে এটা তোমাৰ কথাবোৰ আছে নাই তোমাৰ লিখা তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে বকুল বনৰ সুবাসনে বকুল বনৰ সুবাসনে তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে মিউজিক চলি আছে যোগাত শেষৰ কৰিছে গতিকে আপোনালোকৰ নতুন গান আমি পাম বুলি আশাবাদী আমি খুবেই আশাবাদী চিলা এলবামখন ৰাইজৰ মাজত আকৌ নতুন ধৰণে আহি সমাদৰ লাভ কৰক আমি আশা কৰিছোঁ চিলাত বহুত গান হৈ গ'ল 11টা গান হৈছে ইমান গীত থকা আপোনাৰ এলবাম আছেনে আগতে এটা আছে ৰক এলবামটো ৰকটোত আছিলে আছিলে 12টা থাকিলে 11টা গান গোটেইকেইটা ভাল ভাল গান হৈছে বুলি গোটেইকেইটা আৰু বাঢ়িব পাৰে নেকি যদি ৰিলিজ ডেট পিছুৱাই নাই আৰু নাবাঢ়ে আৰু এতিয়া এইকেইটা শেষ কৰি লওঁ নতুনকৈ কৰিবলৈ মন নাই সেইটো কাৰণে গতিকে আৰু এটা গান মই ভাবি থৈছোঁ আমাৰ নতুন ভাল ভাল যিসকল ছিংগাৰ আছে নতুনকৈ উঠি অহা ওলোৱা চবকে একেলগে গোৱাবলৈ মন আছে এটা গান সেইকাৰণে মই কৰি আছোঁ কমপ্লিট হোৱা নাই চ' গোটেইবিলাকক একেলগে তাত দেখিবলৈ পাব শুনিবলৈ পাব ভাল লাগিব জুবিন গাৰ্গে বৰ্তমান সময়ত কিবা নতুন চিনেমাৰ সংগীতৰ সৈতে জড়িত হৈছেনে কাম কৰি আছেনে তেখেতে চিনেমা মই হস্পিটেলত যোৱাৰ ঠিক আগে আগে এখন চিনেমা তই লিখিছিলি তাত শ্লাম বুকত এন কে প্ৰডাকশ্যনে এখন চিনেমা কৰিছে শ্লাম বুক চ' তাৰ গান 4টা গান বেছি গান নাই সেইকেইটা কমপ্লিট কৰি পেলাই মই তাৰপিছত মই হস্পিটেলত যাবলগীয়া হ'ল ঘূৰি আহি গানকেইটা শুনি চালোঁ মিক্সিং হৈ গ'ল সেইকেইটা আহিব আৰু নতুন চিনেমা হাতত লোৱা নাই এতিয়া চিনেমাত মানুহৰ এতিয়া মনো নাই তেনেকৈ নিজৰে চিনেমা ষ্টাৰ্ট কৰাৰ কথা আছিলে নৱেম্বৰ মানত মই ভাবি আছিলোঁ দুটামান ষ্টৰি মোৰ কৰি আছে কিন্তু এতিয়া এইবছৰ নকৰোঁ অহা বছৰ কৰিম আৰু পৰিস্থিতি ভাল হওক আৰু তেতিয়া ইণ্ডাষ্ট্ৰীখন ঘূৰি আহক সুন্দৰকৈ তেতিয়া ভালকৈ আকৌ কাম আকৌ চিনেমা বনাম কিন্তু নিশ্চয় ডিজিটেল এতিয়া মানে ডিজিটেলৰ বাবে মানুহে ডিজিটেল ৰিলিজ অনলাইন ৰিলিজৰ কথা বহুতখিনি চিন্তা কৰা হৈছে শেহতীয়াভাৱে অমিতাভ বচ্চনৰ এখন ফিল্মো গুলাব চিতাবো নামৰ ফিল্মখন এমাজন প্ৰাইমত ৰিলিজ কৰা হ'ল শেহতীয়াকৈ সুশান্ত সিং ৰাজপুতৰ ফিল্ম এখনো মুকলি কৰা হ'ল যদি অসমীয়া চিনেমাৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় চিনেমাবিলাক অনলাইন যোগে হ'বই লাগিব যদি হয় তেতিয়াও আপুনি একেধৰণে চিনেমা কৰিব লাগিব আমি কাম কৰা মানুহটো কাম কৰাটো কৰিব লাগিব হলৰ মজাটো বেলেগ হলৰ কথাটো বেলেগ ঘৰত চিনেমাখন চোৱা টিভি পেলাই চিনেমা বস্তুটোৱেই ডাঙৰ ন ডাঙৰ বিগ কেনভাছ চিনেমা বস্তুটোৱেই ডাঙৰ মিউজিকৰ কথাবিলাকৰ পৰা আৰম্ভ কৰি গোটেই কাৰবাৰটোৱেই ডাঙৰ এটা বিগ আমি সেইটো কথা ক'ব নোৱাৰোঁ যে হলবিলাক বন্ধ হৈ যাওক আমি অকল বোলে নহয় ডিজিটেলৰ প্ৰসাৰ হোৱাৰ লগতে কিন্তু এটা অসুবিধাত পৰিলে এই ধৰণৰ যদি পৰিৱেশ পৰিস্থিতি হয় তেতিয়া হয়তো মানুহে ফৰ দ্য টাইম বিং আৰু সাময়িকভাৱে এটা দূৰত থকা মানুহৰ কাৰণে ভাল এতিয়া মই ইয়াত চিনেমাখন ৰিলিজ কৰিছোঁ মইতো আমেৰিকাত ৰিলিজ কৰিব নোৱাৰোঁ চ' আমেৰিকাত তেওঁলোকে আমেৰিকাত কোনোবা যদি চাব খোজে অসমীয়া সমাজে তেওঁলোকে তেনেকৈ চাব পাৰে সেইটো ভাল কথা এটা কিন্তু দুইটা বস্তুৱে মানে সন্মিলিতভাৱে চলিব লাগিব আৰু হয়তো চলিবই কাৰণ দৰ্শকেও যেতিয়া খুলিব ওলাই যাবই নিশ্চয় ফিল্ম চাব নিশ্চয় যাব মজাটোৱে বেলেগ তাৰ আমি নিজেও বাহিৰ মই হলত চাই চিনেমা ভাল পাওঁ এতিয়া হলবিলাক হলত নিজৰ চাফ চিকুণ কৰিছে পৰিয়ালৰ লগত ডাঙৰ চিনেমা চাই মাজত বিৰতিত চাহকাপ খায় বা পপকৰ্ণ খাই পেলাই সেইটো যিটো মজা সেইটো নাপাব সেইটো বেলেগ ধৰণৰ মনোৰঞ্জন নিশ্চয় আৰু গোটেই হল কিমান মানুহ 500-600 মিনিমাম মানুহ একেলগে বহি পেলাই চিনেমা উপভোগ কৰা সেইটো এটা বৰ এটা উৎসৱেই আচলতে প্ৰত্যেকটো শ্ব' মানে প্ৰত্যেকটো প্ৰদৰ্শনী মানে এটা এটা উৎসৱ গতিকে এই উৎসৱটো তৎক্ষণাতটো মানুহৰ হেৰি কৰা নাযায় বম্বেৰ পৰা ঘূৰি আহি বহুত গান গালোঁ 10-12টামান গান গালোঁ মোৰ এটা গালে আমি আকৌ গালোঁ এই প্ৰথম যিটো গীতৰ কথা কৈছিলা তুমি মনলৈ উভতি আহে ল'ৰালি সেইটোৰ একেই ধৰণে আমি এটা চিকুৱেল হিচাপে আৰু এটা গীত কৰিলোঁ এইটোতো খুব নতুন মনলৈ উভতি আহে ল'ৰালি আকৌ এটা আমি গালোঁ একেলগে
ভাৰ্চন 2 ৰিলিজ হোৱা আজিকালি কিবা তেনেকৈ কয় নহয় 2.0 কিবা 1. কিবা এইবিলাক কয় যে হয় গতিকে আমি এইটো এতিয়াৰ ভাষাৰে আমি সেইটো ক'ব পাৰোঁ ল'ৰালি 2.0 দৰ্শকসকলক সুখবৰটো দিব পাৰোঁ ইয়াৰ পৰা এবাৰ এইটো আহি আছে গতিকে জুবিন দাক কৈ দিয়ক নতুন গীতটোৰ কথা এইটো নতুনকৈ কৰিছোঁ আমি আমাৰ আৰু একেবাৰে নতুন ল'ৰা এটাই কৰিছে দেখা তোমাৰ দৰে ল'ৰা তোমাৰ লগত মিল আছে ল'ৰাটো দৰ্শন বুলি দৰ্শন চেতিয়া মিক্সিং হ'লে মই নাজানো কিন্তু নাই হোৱা নাই হ'বহে ষ্টুডিঅ'তে আছে এতিয়া গীতটো আহিব সেইটোত আকৌ মই আৰু নীল আকাশেও 2 লাইনমান গাব আচ্ছা আগতে আমি দুটাই গাইছিলোঁ এইবাৰ 3টা হ'ব মানে ট্ৰায়েল হ'ব প্ৰথমটোত 2জন আছিল দ্বিতীয়টোত 3জন আমি নিশ্চয়কৈ আশাবাদী গীতটোলৈ কাৰণ নীল আকাশে 2 লাইন গাম নিজে কৈছে ছাৰ মই গাম 2 লাইন হ'লেও গাম ঠিক আছে তই গাবি আচ্ছা এতিয়া শেষত আমাক একেলগে আপোনালোক দুয়োজনে কি গীত শুনাব গানটো প্ৰাসংগিক আচলতে পপুলাৰ গান প্ৰেমৰ গান যদিও দিন জ্বলে ৰাতি জ্বলে এতিয়া দিনো জ্বলি আছে ৰাতিও জ্বলি আছে এইটো চাইডৰ পৰা কৰোণাৰ কাৰণে সেইটো চাইডৰ পৰা চবকে খুব জ্বলাইছে কিন্তু এইটো কৰোণা গান বুলি ধৰিব নালাগে প্ৰেমৰ গান প্ৰেমিকসকলৰ কাৰণে ফ্ৰেণ্ডশ্বিপ ডেত আমাৰ দিগন্ত মোৰ ফালৰ পৰা আমি একেলগে গাই পেলাই শেষ কৰিছোঁ অনুষ্ঠান আজি কিয় আজি কিয় মনে নাচে চিনাকি লাগে সেইবাবে চকুতে তোমাৰে সিঁচি দিলো মৰমকে চিনাকি লাগে তোমাকে দিন জ্বলে ৰাতি জ্বলে মন জ্বলে দেহ জ্বলে কলিজা কপে মাথো তোমালে আজি কিয় দিয়া কপে আজি কিয় মনে নাচে চিনাকি লাগে তোমাকে আহি আমাৰ অনুষ্ঠানৰ শেষ অংশত উপনীত হৈছোঁ মই দুয়োজনকে এটি প্ৰশ্ন শেষৰটি প্ৰশ্ন সুধিবলৈ লৈছোঁ জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতী দুয়োজন ব্যক্তিৰে জীৱনৰ অন্যতম বন্ধু কিন্তু সংগীত আৰু সংগীত বন্ধু হোৱাৰ বাবে দুয়োজন বন্ধু নেকি সংগীতৰ যোগেদি চিনাকি আমাৰ হয়তো তাৰ আগতে লগ পোৱা হ'লে বেলেগ ধৰণে বন্ধুত্ব হ'লহেঁতেন বেলেগ বেলেগ জেগাত আছিলোঁ ই থাকে আছিলে নলবাৰীত মই আছিলোঁ যোৰহাট বেলেগ বেলেগ জেগাত দেউতাক চ' সংগীতটো সংগীতটো আমাৰ জখলা বুলি ক'ব লাগিব সেইটো প্ৰথম ড্ৰয়িং ৰুম আচলতে তাৰপিছত আমি বাকী কথাবিলাক হৈছে গোটেই ঘৰখন হ'বৰ কাৰণে কেৱল ড্ৰয়িং ৰুমেই নহয় বেডৰুম লাগিব পাকঘৰ লাগিব শৌচাগাৰ লাগিব বাৰাণ্ডা লাগিব তাৰপিছত লাহে লাহে আমাৰ কিন্তু বাকী পৰিয়ালকেন্দ্ৰিক এটা আমাৰ এটা সৌন্দৰ্যপূৰ্ণ আমাৰ সম্পৰ্ক আছে ঘৰুৱা আৰু কমপ্লিটলি আৰু এই বন্ধুত্বৰ আৰু নিশ্চয়কৈ সংগীতৰ প্ৰভাৱ আমাৰ দুখন ঘৰৰ কিন্তু অবাধ অহা যোৱা মিউজিকেল ব্ৰিজ আৰু মিউজিকটো এটা ব্ৰিজ বুলি ধৰিব পাৰি চিনাকি মিউজিক যিহেতু কামত মিউজিকেৰে আমি আৰম্ভ কৰিলোঁ তাৰপিছত লাহে লাহে ছবি কামো কৰিলোঁ কিন্তু বাকী ক্ষেত্ৰতো এতিয়াও আমি বাকী চাৰিওফালৰ পৰা একেলগে আছোঁ অভিন্ন নিশ্চয়কৈ আৰু আপোনালোক দুয়োজনকে জুবিন দা আৰু দিগন্ত দা আপোনালোক দুয়োজনকে অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত অহাৰ বাবে প্ৰতিধ্বনি ৰেকৰ্ডছৰ প্ৰথমটি গীত জুবিন দাই উদ্বোধন কৰিছিলে আৰু তাৰপিছত আজি প্ৰথমটি অনুষ্ঠানত আপোনাৰ আমি আলাপত অংশগ্ৰহণ পাই নথৈ আনন্দিত আৰু আমি নিশ্চয়কৈ পৰৱৰ্তী সময়ত বিভিন্ন বিষয়ৰ ওপৰত আলাপত যিহেতু আমি বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন সময়ত কথা পাতিম গতিকে আপোনালোকৰ আলোচনা দিহা পৰামৰ্শ আমাক প্ৰয়োজন হ'ব আশা কৰোঁ আগলৈও আমি আপোনালোকৰ সহায় সহযোগ পাই যাম আৰু লগতে মোৰ ভনী এজনী আছে তাইৰ নামটো মই কৈ দিব বিচাৰিছোঁ জুলিয়েট পাটোৱাৰী তাই যোৱাকালি আমাৰ সাক্ষাৎকাৰটোৰ বিষয়ে গম পোৱাৰ পিছত তাই এটি বিশেষ আৰ্ট কৰে তাই গছৰ পাতত কাটি নাম লিখে ছবি কাটি ওলাই ষ্ট্ৰাকচাৰ বনায় গতিকে জুবিন দা আৰু প্ৰথমে বৌৰ কাৰণে এইখন বনাইছে মই তাইৰ ক'ৰবাত দেখিছোঁ ফেচবুকে হয় আপুনি দেখিছে নিশ্চয় আৰু এইখন আপোনাৰ খুব থেংক ইউ ধন্যবাদ জনাইছিলোঁ লগতে এইখন আছে আপোনাৰ বাবে আৰু ভাৰতী ছাৰৰ বাবেও
তেখেতে বনাইছে আচ্ছা গতিকে এইখন আপোনাৰ বাবে আচ্ছা শ্ৰদ্ধাৰ দৰ্শক আপোনালোকে আজি আলাপৰ প্ৰথমটি খণ্ড উপভোগ কৰিলে আমাৰ লগত আছিলে জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতী তেওঁলোকৰ লগত আমি বহুখিনি কথা আলোচনা কৰিলোঁ পৰৱৰ্তী সময়তো আমি এনেকুৱা অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম আশা ৰাখিছোঁ পৰৱৰ্তী সময়তো আপোনালোকৰ সহায় সহযোগিতাই আমাৰ এই অনুষ্ঠান আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আপোনালোকেও নিশ্চয় অপেক্ষা কৰিব আলাপৰ পৰৱৰ্তী খণ্ডলৈ আজিলৈ মই প্ৰাচুৰ্য তালুকদাৰে আলাপৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ